নমস্কাৰ দ্য প্ৰাইড ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় ব্যক্তি বা নেতাক সাক্ষাৎ কৰাৰ বাবে অনুৰাগীয়ে বহু দূৰ বাট অতিক্ৰম কৰাৰ বিষয়ে প্ৰায়ে শুনিবলৈ পোৱা যায়। পাকিস্তানৰ এজন যুৱকে প্ৰিয় নেতাক সাক্ষাৎ কৰাৰ বাবে নিজৰ বিয়াৰ পৰাই পলায়ন কৰা ঘটনা পোহৰলৈ আহিছে। বিয়াৰ সাজ পিন্ধি কইনাই দৰাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে জানিব পাৰিলে যে তেওঁৰ দৰাই বিয়া ঘৰ ত্যাগ কৰি এখন ৰেলীত অংশ ল'বলৈ গুচি গৈছে। পাকিস্তানৰ এই কইনাগৰাকীৰ নাম ছিদ্ৰা নাদিম। ছিদ্ৰাই প্ৰকাশ কৰা মতে ইজাজ নামৰ যুৱক এজনৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত তেওঁলোকে বিয়াত বহিবলৈ সিদ্ধান্ত লয়। ইজাজ ছিদ্ৰাৰ বিয়াৰ দিনা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ লং মাৰ্চ কাৰ্যসূচী আৰম্ভ হয়। ইজাজে এই বাতৰি লাভ কৰাৰ পাছতে বিয়া ঘৰৰ পৰা পলায়ন কৰে আৰু খানক নিজ চকুৰে ওচৰৰ পৰা চোৱাৰ হেঁপাহতে গুচি যায়। ছিদ্ৰাই ব্যংগ কৰি ইমৰান খানৰ লং মাৰ্চ কাৰ্যসূচীক কইনাচুৰি মাৰ্চ বুলিও আখ্যা দিয়ে। ছিদ্ৰাই কয় যে ইজাজ হৈছে ইমৰান খানৰ এজন গভীৰ অনুৰাগী। ইজাজে বিয়া ঘৰৰ পৰা পলায়ন কৰিলেও ছিদ্ৰাৰ মনত তেওঁৰ প্ৰতি কোনো বেয়া ভাৱ নাই বুলি স্পষ্ট কৰি দিয়ে। প্ৰিয় ব্যক্তিক সাক্ষাৎ কৰিবলৈ যোৱাটো অপৰাধ হ'ব নোৱাৰে, গতিকে ইজাজৰ বাবে কইনাগৰাকীয়ে অপেক্ষা কৰিব বুলি বক্তব্য আগবঢ়ায়। ধন্যবাদ।